दिनै मुलुगनां आबहावा सान बे सानजों लोब्बा लाखिनानै सारा मुलुगजों लोगोसे रायजो राजाफोरखौ लाफानानै जथायै बिफां गायनाय बेबायदिनो क'क्राझार जिल्लानि इउपिपिएल हानजानि बानजायनायाव क'क्राझार सहरनि खोला फारसे थानाय दिरबिल गेलेग्रा फोथाराव बिफां गायनाय हाबाफारि लानायनि गेजेरजों मुलुगनां आबहावा सानखौ गाजा गोमजायैनो फालिनाय जादों। बे हाबाफारियाव बाहागो लादों क'क्राझारनि एडिशनेल एसपि सुरजित सिंह पानिसर बिथाङा आरो दिनैनि बे हाबाफारियाव क'क्राझार जिल्लानि एडिशनेल एसपि बिथाङा फोरमायोदि जों गासैबो सुबुं माहारिया आबहावाखौ जोथोनै लाखिनो थाखाय बयबो खामानि मावनांगोन। लोगोसे गोग्गो आबहावाखौ बुहुमनि गासैबो जिब जुनार दाउमा दाउसानो गोनांथि होननानै बेसेन गोसा बिबुंथि लाखियो। मैं मोर फाলৰ পৰা আৰু वन विभागৰ फाলৰ পৰা बीटीसी वन विभागৰ फाলৰ পৰা हार्दिक अभिनंदन और वर्ल्ड एनवायरमेंट डे शुभेच्छा जनाइছোঁ। আপোনালোকে সকলো প্ৰগ্ৰামটো দেখিছে। আজি আমি बीटीसीत ইমান বছৰে কাম কৰা 17টা অৰ্গেনাইজেশ্যন ইণ্ডিভিজুৱেলক বড়োলেণ্ড গ্ৰীণ এৱাৰ্ড আমি প্ৰদান কৰিছোঁ। আৰু মূল উদ্দেশ্যটো হ'ল কি बीटीसीখন যেনেকুৱা আমাৰ এনভাইৰনমেণ্ট আছে, যেনেকুৱা আমাৰ বন আছে, ইয়াতে যেনেকুৱা আমাৰ পক্ষী আছে, যেনেকুৱা আমাৰ ৱাইল্ড লাইফ আছে, তেনেকুৱা ক'তো ঠাইত আপোনালোকে নাপাব। সেইটো এটা ভগৱানে দিয়া আমাৰ আশীৰ্বাদ আছে। তাৰ কাৰণে আমাৰ এটাই মেইন মূল উদ্দেশ্যটো হ'ল আমি সেইখন বচাবৰ কাৰণে সকলো মিলি এটা প্रण ল'ব লাগে। আৰু এই প্ৰণটো হ'ল যাতে আমি নেক্সট অহা জেনেৰেশ্যনৰ কাৰণে এই জংঘলখন বচাই ৰাখিব পাৰোঁ, এই জীৱ জন্তু আমি ৰাখিব পাৰিম। আৰু তাৰ কাৰণে আমি দিন ৰাতি কষ্ট কৰি আছোঁ। বন বিভাগ নহয়, সব আমাৰ লগত জড়িত অৰ্গেনাইজেশ্যনছ আছে, সেইবিলাক কৰি আছে। बीटीसी মূলভাৱে সকলো মানুহ আমি দেখিছোঁ, আপোনালোকে দেখিছে, চবেই প্ৰকৃতি প্ৰেমী মানুহ হয়। আৰু এইটো আমাৰ কাৰণে এটা বহুত ভাল ভগৱানৰ আশীৰ্বাদ। মই অনুৰোধ কৰিছোঁ আজি এই দিনত যাতে আমি অকল बीटीसी নহয়, অসমখন পৃথিৱীখন আমি ধুনীয়াকৈ ৰাখিব পাৰোঁ। সেইটো চবকে অনুৰোধ, যিমান পাৰে নিজে নিজে আপোনালোকে এটা ডিউটি হিচাপত, কনষ্টিটিউচনেল ডিউটি হিচাপত পালন কৰিব লাগে। সেইটো আমাৰ অনুৰোধ আছে। হাৰ্দিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। কওঁ ডিফৰেষ্টেশ্যন আমি বন্ধ কৰিবৰ কাৰণে প্ৰতিদিন প্ৰতি মুমেণ্ট আমি কাম কৰি আছোঁ, কোনো আমি ৰেহাই দিয়া নাই ক'তো। আৰু এইটো আমাৰ প্रण আছে। ডিফৰেষ্টেশ্যন হ'ব, মানুহৰ যেনেকুৱা মানুহৰ নেচাৰ, সিহঁতে মানে খুব সোনকালে গছটো কাটি বিক্ৰী কৰিবলৈ তাৰ ইচ্ছা যায়। কিন্তু এফালে পৰা আমি মানুহ, আপোনালোকে দেখিছে সকলো কিমান মানুহ জংঘল লগাইছে, কিমান হেক্টেৰ জংঘল লগাইও আছে। চ' এফালে পৰা আমি দেখিছোঁ কণ্ট্ৰলো হ'ব লাগে আৰু মানুহক আমি আৱেৰনেছো জেনেৰেট কৰিব লাগিব। बीटीसीত এতিয়াৰ পৰা মই আপোনালোকক কৈছোঁ, আমি জংঘলখন ৰক্ষণাবেক্ষণ সেই আমাৰ মূল উদ্দেশ্য। আমাৰ কাটাটো আমি বন্ধ কৰিব লাগিব আৰু আমি তাৰ কাৰণে আমি দিন ৰাতি কষ্ট কৰি আছোঁ। দেখিছে ৰায়মনা নেশ্যনেল পাৰ্ক জুন 5 আজি দিনতে যোৱা বছৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে এই নেশ্যনেল পাৰ্ক গঠন কৰিছিলে আৰু ৰিং পাটকাই এটা নেশ্যনেল পাৰ্ক গঠন কৰিছিলে। তাৰ পিছত আপোনালোকে আজি গৈ ৰায়মনাত চাওক কেনেকুৱা কনজাৰভেশ্যন এফৰ্ট হৈছে। জীৱ জন্তু আকৌ যোনটো হেৰাইছিলোঁ আকৌ অহা আৰম্ভ হৈছে। হাতীৰ পৰা লৈ বেলেগ জীৱ জন্তু, এতিয়া আমি টাইগাৰ ইতিমধ্যে আমি কেমেৰা ট্ৰেপিং কৰিছোঁ তাতে। তো মানে এতিয়া পৰিৱেশ হৈছে, আমি পোচাৰ 500 to 550 পোচাৰ্ছ আমাৰ লগত চাৰেণ্ডাৰ কৰি আমাৰ লগত আহিছে। সেইবিলাক আমাক ভয় কৰি আছে এতিয়া। তো আমি চাৰিওফালৰ পৰা যিমান ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ, সেইখন হ'ল মূল উদ্দেশ্যটো হ'ল আমাৰ গোটেই बीटीसी অঞ্চলত সেই কৰিডৰ যোনটো আমাৰ ব্ৰেক হৈছে মাজতে, ৰিপু ফৰেষ্টৰ আপোনাৰ দেখিছে উল্টা পানী এৰিয়া ব্ৰেক হৈছে, চিৰাঙৰ RFৰ মাজত ব্ৰেক হৈছে। আপোনালোকে জানে মানাছৰ ফাৰ্ষ্ট এডিশ্যন ইতিমধ্যে আমি হেণ্ডঅভাৰ কৰিলোঁ মানাছক। ৰায়মনা উল্টা পানীও আমি চেষ্টা কৰি আছোঁ কি ৰায়মনাৰ ভিতৰতে সোনকালে সোমাই যাব লাগে। সেইটো এটা আমাৰ ফিউচাৰিষ্টিক ভিউ লৈ পেলাই আমি কাম কৰি আছোঁ बीटीसी। আমি এই বছৰত যিমান ইলিগেল চমিল আছিলে আমি সকলোক লাইচেঞ্চ আগতে দিয়া আছিলে, কেইটামানক ইলিগেলি ব্যৱহাৰ কৰি আছিলে, চব কেঞ্চেল কৰি পেলাইছোঁ আৰু মিনিমাইজ কৰিব গৈ আছোঁ লাহে লাহে, যাতে কাঠৰ ওপৰত ডিপেণ্ডেঞ্চিটো মানুহৰ কম হ'ব লাগে লাহে লাহে। ঠিক আছে। इउपिपिएल जोंनिनो क'क्राझार जिल्ला इउपिपिएलनि मानगोनां आफादगिरि लरेन इस्लारि तथा क'क्राझार बियाबनि MLA बिथां आरो गासैबो क'क्राझारनि टीमनि बिथांमोननि कनसेन्ट आरो बिटिआरनि CM मानगोनां प्रमद बर' सारा जे क'क्राझारखौ पिस क'क्राझार ग्रीन क'क्राझार खालामनायनि थांखिजों बेबायदि हाबाफारि लाबाय थादों आरो जोंबो क'क्राझार जिल्ला युथआबो थांखि लादों जे जोङो बेखौ गोजोन आरो क'क्राझारखौ मोनसे समायना क'क्राझार खालामनो नाजादों। बाथ्राया जाहैबाय फांसे बिफां गायनाय मानि सासे बिमा जोनोम होनायनि समान। थिगखौनो बुंनो सानो आङो, फांसे बिफाङा जेरोखोम माने जोंनो आरो जिब जुनारनो
फारफ्रोमबो बिथिङै बिमा महरै अक्सिजेन होयो, फिथाइ सामथाइ होयो, जोंनो साया होयो, जोंनो बिफाङा बोरायनानै हासार होयो, बन मोनजायो, बायदि रोखोमनि जोंनो मदद खालामो। थिग बेबायदिनो जोङो बेबायदि मदद मोनो। बेनिखायनो साफ्रोमखौबो बिफां दानफायनायनि अनगायै बिफां गायनो आं खावलायदों आरो क'क्राझार जिल्ला इउथआ खावलायदों। जोबोद मोजां मोनदों नोंथांनि सोंनायाव। जोङोहाय क'क्राझार जिल्ला इउथ UPPLआ थारैनो जोङो बेनि थाखाय रक्षनाबेक्षन खालामगोन आरो जोङो सम सम बेरायफैगोन, जाहाथे जोंनि बेहाय धिरबिलाव बेरायनो फैग्राफ्रा साया लानायजों लोगोसे बाहाय समायना धिरबिलखौ जोंनि बिफां गायनायजों लोगोसे आरो समायनासिन नुबावो आरो बाहाय गोजोन आरो बेरायफैनो हायो। आरो साफ्रोमखौबो जों खावलायफैदों, बेरायफै आरो जोंनि बिफां गायनायखौ जोथोन लाथों। गामिया ओनसोला बयबो बिफांखौ सिफायनायनि अनगायै बिफांखौ जाहाथे जोथोन लानो हायो, आं बेखौ खावलायदों। আজি যিটো আমাৰ UPPL ইউথ উইঙে যিটো এইটো ইনিচিয়েটিভ লৈছে, খুব ভাল লাগিছে। আৰু ধিৰবিল এতিয়া আমাৰ ফেমাছ হৈ আছে। ইয়াত পেৰাগ্লাইডিং হয় আৰু বিভিন্ন পিকনিকৰ কাৰণে বা যিমান ডাঙৰ আমাৰ লেক আছে, টুৰিষ্টবিলাক আহি থাকে। এই জেগাটো ফেমাছ হ'ব লাগে আৰু ইয়াত পৰিৱেশটো ভাল কৰিবৰ কাৰণে যিটো ইনিচিয়েটিভ লৈছে, এইটো আৰু গছ লগাব লাগে। এইটো আজিৰ দিনটোতো গোটেই ৱৰ্ল্ডে লগায়, আমি সদায় লগাব লাগে। আৰু ইয়াত গাঁৱৰ যিখিনি ৰাইজ আছে, প্ৰত্যেকজনে এটা গছ লগাই সেইটো ডাঙৰ কৰাৰ ব্যৱস্থাটো কৰিব লাগে। এটলিষ্ট যাতে 2-3 বছৰ ভালকৈ চাই গছটো ডাঙৰ হৈ যায়, পৰিৱেশটো আৰু ভাল কৰিব লাগে। খুব ভাল লাগিছে ইনিচিয়েটিভ আৰু মোক মাতাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজৰ লগত, ৰাইজৰ লগত আমি কানেক্ট হ'ব সদায় বিচাৰোঁ আৰু এনেকুৱা প্ৰগ্ৰামৰ জৰিয়তে আমি কানেক্ট হ'লে এটা ভাল ৰিলেশ্যন এটা ডেভেলপ হয়, যিটো আমাৰ ক্ৰাইম কণ্ট্ৰলত ৰাইজক ভালকৈ ৰাখিবৰ কাৰণে, ল এণ্ড অৰ্ডাৰ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ভাল হয়। এই 3জন মানুহ কৰাপ্ত কৰিছোঁ আৰু লিংকেজ ওলাই আছে। এতিয়া আমাৰ যিহেতুকে প্ৰাথমিক ইনভেষ্টিগেশ্যন হৈ আছে, এতিয়া ডিছক্ল'জ কৰাটো ভাল নহ'ব, এইটো আমি ক্ৰেক কৰি দিম 2 এদিনত। চিৰাঙৰটোতো মই ক'ব নোৱাৰিম, সেইটো চিৰাং ডিষ্ট্ৰিক্টে ক'ব পাৰিব, শুনিছোঁ মই। কিন্তু আমাৰতো আমি এইটো গোটেইটো আমি ক্ৰেক কৰিব পাৰিম। অলৰেডি 3জন মানুহ আমি ধৰিছোঁ আৰু আমাৰ টীম লাগি আছে, ময়ো লাগি আছোঁ। এই প্ৰগ্ৰামৰ পিছত গৈ আকৌ মই ইনভেষ্টিগেশ্যন নিজে চাম। নহয়, ঘটনাটো সমাজত আছে, পুলিচ আছে তাৰ কাৰণে। আৰু যিকোনো কেছ আমি ধৰি আছোঁ, লজিকেল কনক্লুজনত লৈ গৈ আছোঁ। এতিয়া আমাৰ যিখিনি আমাৰ পানিছমেণ্ট হৈ আছে কোৰ্টত, সেইখিনিও বাঢ়িছে। গতিকে আমি আগন্তুক দিনত যাতে নোহোৱাৰ কাৰণে কি ব্যৱস্থা কৰিবলৈ, ৰাইজে সহায় কৰিলে নিশ্চয় আমি ৰোধ কৰিব পাৰিম। গছ এটাই কিমান অক্সিজেন দিয়ে, বৰষুণৰ কাৰণে, ভাল পৰিৱেশৰ কাৰণে, চৰাইৰ কাৰণে, এভৰিথিং গছ লগোৱাটো দৰকাৰী। আৰু এইটো ৰাইজে এতিয়া লাহে লাহে বুজি উঠিছে আৰু এই প্ৰগ্ৰামখিনি আমি এটা আগুৱাই লৈ যাব লাগিব ৰাইজৰ মাজত, যাতে সকলোৱে গছ পৰিৱেশ দিৱস বুলি নহয়, সদায় লগায়, যেতিয়া সুবিধা পায় লগায় আৰু ভালকৈ এইটো পোহপাল দি ডাঙৰ কৰে। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना SSC, बेंक PO, बेंक क्लार्क, बेंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700-226-133 9101-536360 700-226-133 9101536360